নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামে কেন্দ্ৰীয় বাজেট 2024 দাখিল কৰিছে বা ঘোষণা কৰিছে। আৰু এই বাজেটত কি আছে? চৰকাৰী ঘৰক লৈ ডাঙৰ ঘোষণা এই বাজেটত। আৰু যিসকল যুৱক যুৱতী আছে অৰ্থাৎ তেওঁলোকৰ বাবে খুবেই ভাল খবৰ এই বাজেটৰ ভিতৰত। আৰু PM কিষাণক লৈ ডাঙৰ ঘোষণা কৰিছে। আৰু কি বস্তুৰ দাম কমিলে, কি বস্তুৰ দাম বাঢ়িলে চাওক এই 2024 বাজেটখনত। আৰু কেইবাটাও নতুনকৈ আঁচনি বা কামসমূহ আৰম্ভ কৰিব। সবিশেষ চাওক এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু এই ভিডিঅ'টো অসমৰ প্ৰত্যেকজন জনসাধাৰণে চোৱাটো উচিত বা জনাটো উচিত। চাওক ভালকে ভিডিঅ'টো। বন্ধু-বান্ধৱীসকল, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামে চৰকাৰী ঘৰক লৈ ডাঙৰ ঘোষণা কৰিলে। চাওক পোনপ্ৰথমে কি ক'লে। ইউনিয়ন বাজেট 2024 বাজেটত প্ৰধানমন্ত্ৰী আৱাস যোজনাক লৈ বৃহৎ ঘোষণা। গৃহ নিৰ্মাণৰ বাবে আবণ্টন 10 লাখ কোটি টকা। কেন্দ্ৰই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ নিৰ্মাণৰ বাবে 10 লাখ কোটি টকা আবণ্টন কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামে। তেওঁৰ প্ৰস্তাৱিত বাজেটত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 3 কোটি ঘৰ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। বন্ধু-বান্ধৱীসকল, এতিয়া চাওক কেন্দ্ৰীয় বাজেটত 2024ত কি আছে চাওক। বাজেটৰ মুখ্য ঘোষণাসমূহ। 1 নম্বৰত আছে যুৱ কল্যাণৰ বাবে 2 লাখ কোটি টকা ধাৰ্য বাজেটত। 2 নম্বৰত শিক্ষা আৰু দক্ষতা বৃদ্ধিৰ বাবে 4.2 লাখ কোটি টকা ধাৰ্য। 3 নম্বৰত আছে কৃষকৰ বাবে 32টা বিশেষ কৃষি আৰু উদ্যান শস্য প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি। 4 নম্বৰত আছে জৈৱিক কৃষিৰ ওপৰত বিশেষ গুৰুত্ব বাজেটত। 5 নম্বৰত 10,000 জৈৱ গৱেষণা কেন্দ্ৰ স্থাপন হ'ব দেশত। 6 নম্বৰত কৃষি গৱেষণাৰ বাবে বিশেষ পুঁজি প্ৰদান কৰিব চৰকাৰে। 7 নম্বৰত মহিলাসকলৰ বাবে দক্ষতা বিকাশৰ আঁচনি বাজেটত। 8 নম্বৰত আছে 5 বছৰ 20 লাখ যুৱকৰ দক্ষতা বিকাশৰ লক্ষ্য। 9 নম্বৰত আছে কৃষিৰ বাবে 1.52 লাখ কোটি টকা ধাৰ্য। 10 নম্বৰত আছে 1 লাখ শিক্ষাৰ্থীৰ বাবে ই-ভাউচাৰ ব্যৱস্থা। 11 নম্বৰত আছে 6 কোটি কৃষকক ভূমি পঞ্জীয়নৰ কৰাৰ ব্যৱস্থা প্ৰদান কৰিব। 12 নম্বৰত আছে অমৃতসৰ আৰু কলকাতাত ঔদ্যোগিক কৰিডৰ হিচাপে ঘোষণা। 13 নম্বৰত আছে পূব ভাৰতৰ 5খন ৰাজ্যৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ আঁচনি। 14 নম্বৰত আছে বিহাৰ, উৰিষ্যা, ঝাৰখণ্ড, পশ্চিমবংগ আৰু অন্ধ্ৰ প্ৰদেশলৈ বিশেষ আঁচনি। 15 নম্বৰত আছে বিহাৰত স্থাপন হ'ব নতুন মেডিকেল কলেজ আৰু বিমানবন্দৰ। 16 নম্বৰত আছে অন্ধ্ৰ প্ৰদেশলৈ 15,000 কোটি টকাৰ বিশেষ পুঁজি ঘোষণা। 17 নম্বৰত আছে বিহাৰৰ বাবে অতিৰিক্ত সাহায্য পুঁজি বাজেটত। 18 নম্বৰত আছে PMAY অধীনত নিৰ্মাণ হ'ব 3 কোটি অতিৰিক্ত আৱাস গৃহ নিৰ্মাণ। 19 নম্বৰত আছে 60,000 জনজাতীয় গাঁৱক প্ৰতিপালনৰ প্ৰস্তাৱ। 20 নম্বৰত আছে গ্ৰামোন্নয়নৰ বাবে 2.64 লাখ কোটি টকা ব্যয়ৰ পৰিকল্পনা। 21 নম্বৰত আছে ক্ষুদ্ৰ উদ্যোগৰ বিকাশৰ বাবেও বিশেষ প্ৰস্তাৱ বাজেটত। 22 নম্বৰত আছে উত্তৰ পূবত বৃদ্ধি কৰা হ'ব বেংকৰ শাখা। 23 নম্বৰত আছে 1000খন ITI কৰা হ'ব উন্নতীকৰণ। 24 নম্বৰত আছে শক্তি প্ৰকল্পৰ বাবে 21,400 কোটি টকা ব্যয়ৰ প্ৰস্তাৱ। 25 নম্বৰত আছে মহিলাৰ বিকাশৰ বাবে 3 লাখ কোটি টকা ব্যয়ৰ প্ৰস্তাৱ। 26 নম্বৰত আছে ৰাজহুৱা খণ্ডৰ বেংকসমূহে বিশেষ সহায় কৰিব ক্ষুদ্ৰ উদ্যোগীক। 27 নম্বৰত আছে মুদ্ৰা ঋণৰ পৰিমাণ 10 লাখৰ পৰা 20 লাখলৈ বৃদ্ধি। 28 নম্বৰত আছে দেশত স্থাপন কৰা হ'ব ই-বাণিজ্যৰ বাবে ৰপ্তানি কেন্দ্ৰ। 29 নম্বৰত আছে চৰকাৰী ব্যক্তিগত খণ্ডৰ সহযোগত হ'ব এই কেন্দ্ৰ। 30 নম্বৰত 5 বছৰত 1 কোটি যুৱকক বৃহৎ খণ্ডৰ কোম্পানীত ইণ্টাৰ্ণশ্বিপৰ ব্যৱস্থা। 31 নম্বৰত 500টা শীৰ্ষ কোম্পানীত হ'ব এই ইণ্টাৰ্ণশ্বিপ। 32 নম্বৰত আছে প্ৰতি মাহে 5,000 টকাকৈ জলপানি দিয়া হ'ব যুৱকসকলক। 33 নম্বৰত আছে নগৰীয়া আৱাস যোজনাৰ বাবে 10 লাখ কোটি টকাৰ ধাৰ্য। 34 নম্বৰত আছে উত্তৰ পূৰ্বাঞ্চলৰ বাবে 26,000 কোটি টকাৰ পূৰ্বোদয় যোজনা। 35 নম্বৰত আছে মহিলাসকলে সম্পত্তি ক্ৰয় কৰিলে পাব বিশেষ আঁচনি। 36 নম্বৰত আছে বিনামূলীয়া সৌৰশক্তি প্ৰকল্প ঘোষণা বাজেটত। 37 নম্বৰত আছে PM সূৰ্যঘৰ বিনামূলীয়া বিদ্যুৎ যোগান আঁচনিৰ ঘোষণা। 38 নম্বৰত আছে প্ৰতি মাহে 300 ইউনিটলৈকে বিনামূলীয়াকৈ বিদ্যুৎ লাভ কৰিব 1 কোটি বাসগৃহই। আৰু 39 নম্বৰত আছে পৰম্পৰাগত আৰু ক্ষুদ্ৰ উদ্যোগৰ বাবে বিশেষ আঁচনি। আৰু 40 নম্বৰত আছে আন্তঃগাঁথনি উন্নয়নৰ নামত 11 কোটি 11 লাখ 111 টকা। আৰু 41 নম্বৰত আছে চতুৰ্থ পৰ্যায়ৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ আৰম্ভ। 42 নম্বৰত 25,000 গাঁৱত নতুনকৈ নিৰ্মাণ হ'ব পথ। 43 নম্বৰত আছে বিহাৰত বানৰ সৈতে মোকাবিলা কৰিবলৈ 11,500 কোটি টকাৰ পেকেজ। 44 নম্বৰত আছে বিহাৰত
পৰ্যটন বিকাশৰ বাবে বিশেষ আঁচনি ঘোষণা বাজেটত। 45 নম্বৰত আছে অসমৰ বাবে বিশেষ বান সাহায্য ঘোষণা বাজেটত। 46 নম্বৰত আছে উত্তৰাখণ্ডৰ বান আৰু ভূমিস্খলনৰ বাবে বিশেষ সাহায্য। 47 নম্বৰত আছে তীৰ্থ পৰ্যটনৰ বাবে বিশেষ পেকেজৰ প্ৰস্তাৱ। আৰু 48 নম্বৰত আছে মহকুমাসমূহৰ জৰীপ মানচিত্ৰ ডিজিটেলাইজেশ্যনৰ প্ৰস্তাৱ। আৰু 49 নম্বৰত আছে বৈদেশিক লেনদেনত ভাৰতীয় মুদ্ৰা ব্যৱহাৰত গুৰুত্ব। 50 নম্বৰত আছে মুঠ ঘৰুৱা উৎপাদনৰ 4.9% হ'ব ঘাটি বাজেট। 51 নম্বৰত আছে পৰৱৰ্তী বছৰত ঘাটি বাজেট 4.5% হাৰতকৈ কম কৰাৰ প্ৰস্তাৱ। 52 নম্বৰত আছে মধ্যবিত্তলৈ সবলীকৰণ কৰা হ'ব আয়কৰ ব্যৱস্থা। আৰু 53 নম্বৰত আছে সৰলীকৰণ কৰা হ'ব TDSৰ ব্যৱস্থা। আৰু 54 নম্বৰত আছে বাণিজ্যৰ ক্ষেত্ৰত TDS হ্ৰাসৰ প্ৰস্তাৱ। 55 নম্বৰত আছে আয়কৰ আইনৰ ধাৰাসমূহৰ পৰ্যালোচনাৰ প্ৰস্তাৱ। 56 নম্বৰত আছে শ্বেয়াৰ বজাৰৰ অতিৰিক্ত আয়ৰ ওপৰত কৰ প্ৰত্যাহাৰ। আৰু 57 নম্বৰত আছে এঞ্জেল টেক্স হিচাপে পৰিচিত ব্যৱস্থা প্ৰত্যাহাৰ। আৰু 58 নম্বৰত আছে ষ্টাৰ্টআপ ক্ষেত্ৰত বিনিয়োগ বৃদ্ধিৰ প্ৰস্তাৱ। বন্ধু-বান্ধৱীসকল, ইতিমধ্যে গম পালে যে 2024 বাজেটত নিৰ্মলা সীতাৰামে কি ঘোষণা কৰিছিলে, এইসমূহ লিষ্ট আৰু কি বস্তুৰ দাম বাঢ়িলে, কি বস্তুৰ দাম কমিলে, আৰু PM কিষাণক লৈ কি বিস্তাৰিত ঘোষণা কৰিছে, সবিশেষ চাওক। কি সামগ্ৰীৰ দাম বাঢ়িব? টেলিকম ছেক্টৰৰ বিভিন্ন উপকৰণৰ ওপৰত কৰ 10%ৰ পৰা 15%লৈ বৃদ্ধি কৰা হৈছে। গতিকে এই সামগ্ৰীবোৰৰ দাম বৃদ্ধি হোৱাটো এক প্ৰকাৰৰ নিশ্চিত। প্লাষ্টিক সামগ্ৰীৰ ওপৰত লগোৱা কৰো পূৰ্বতকৈ অধিক কৰা হৈছে। গতিকে প্লাষ্টিক সামগ্ৰীৰ দামো বৃদ্ধি পাব। সৌৰ শক্তি উৎপাদনৰ বাবে ব্যৱহাৰ হোৱা সৌৰ গ্লাছৰ দাম এতিয়াৰে পৰা আগতকৈ কিছু বৃদ্ধি পাব। কি সামগ্ৰীৰ দাম কমিব? দাম কমিব সোণ আৰু ৰূপৰ। মোবাইলৰ লগতে চাৰ্জাৰ, বেটাৰীৰ দাম হ্ৰাস পাব। দাম কমিব কৰ্কট ৰোগৰ ঔষধৰ মূল্যৰ লগতে এক্স-ৰেৰ বাবে প্ৰয়োজনীয় উপকৰণৰ। জোতা, চেণ্ডেল আৰু কাপোৰৰ দামো হ্ৰাস পাব। আৰু বাজেটত স্থান পালে অসমৰ বানপানীয়ে বিশেষ সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰিলে। 2024-25 সাধাৰণ বাজেটত অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বিশেষ পেকেজ প্ৰদান কৰাৰ কথাও উল্লেখ কৰা হৈছে। বিত্তমন্ত্ৰীয়ে বাজেটত ভাষণত এই ঘোষণা কৰি কয় যে অসমক প্ৰতি বছৰে ভয়ংকৰ বানে ধুই যায়। বানৰ ফলত ৰাজ্যখনত বিধ্বস্তৰ ক্ষতি হয়। এই ক্ষয়-ক্ষতিৰ পৰিমাণ ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব। বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমৰ বান সৃষ্টি কৰা প্ৰায়বোৰ নদীৰ উৎস বহিৰ্দেশত আছে। তথাপিও এই দিশটোৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান কৰিব। উল্লেখ কৰা প্ৰয়োজন যে সমগ্ৰ দেশৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ 2024-25 বৰ্ষৰ বাজেটত 11,500 কোটি টকা ধাৰ্য কৰা হৈছে। এই ধনেৰে দেশৰ বান বিধ্বস্ত ৰাজ্যকেইখনত বিশেষ আঁচনি গ্ৰহণ কৰা হ'ব বুলিও ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী বাজেটত উত্থাপন কৰিছে কৃষিৰ বাবে 1.52 লাখ কোটি টকা ধাৰ্য এইবাৰ বাজেটত। 2024-25 সাধাৰণ বাজেটত কৃষকৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে। কৃষকসকলৰ বাবে 10,000টা জৈৱ গৱেষণা কেন্দ্ৰ স্থাপনৰ কথাও ঘোষণা কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে। আৰু কৃষকৰ বাবে 1.52 লাখ কোটি টকা ধাৰ্য এইবাৰ বাজেটত। 5 কোটি কৃষকক স্থায়ী ভূমি পট্টা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে। ইফালে বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে আগন্তুক 5 বছৰলৈ কৃষকসকলৰ ফ্ৰী খাদ্য সামগ্ৰী প্ৰদান কৰিব কেন্দ্ৰই। লগতে আগন্তুক 5 বছৰত দেশত উন্নত আৰু বিজ্ঞানসন্মত কৃষি পদ্ধতিৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিব বুলিও ঘোষণা কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে। বাজেটত বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে বিকশিত ভাৰতৰ বাবে এইবাৰ বাজেটত বিশেষ 9টা দিশত গুৰুত্ব প্ৰদান কৰিছে। 1 নম্বৰত আছে কৃষি আৰু উৎপাদন। 2 নম্বৰত আছে ৰোজগাৰ আৰু দক্ষতা বিকাশ। 3 নম্বৰত আছে মানৱ সংসাধন বিকাশ আৰু সামাজিক ন্যায়। 4 নম্বৰত আছে বিনিয়োগ আৰু সেৱা। 5 নম্বৰত আছে চৰাঞ্চলৰ বিকাশ। 6 নম্বৰত আছে দেশৰ গ্ৰামাঞ্চলৰ আন্তঃগাঁথনি নিৰ্মাণ। 7 নম্বৰত আছে নৱ প্ৰজন্মৰ বাবে নিয়োগ সৃষ্টি। 8 নম্বৰত আছে সকলো ধৰণৰ উদ্যোগৰ বিকাশ। 9 নম্বৰত আছে ডিজিটেল খণ্ডৰ বিকাশ সাধন। বন্ধু-বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামে অসমৰ বাবে কি ঘোষণা কৰিলে আৰু সমগ্ৰ দেশৰ বাবে কি ঘোষণা কৰিলে। এই বাজেটত অসমৰ বানপানীক লৈও ঘোষণা কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে আৰু অসমৰ বাবে কেইবাটাও আঁচনি আৰম্ভ কৰিব আৰু গৃহ নিৰ্মাণ অৰ্থাৎ PM আৱাস যোজনা অৰ্থাৎ চৰকাৰী ঘৰক লৈও নতুনকৈ বাজেটত 3 কোটি ঘৰ নতুনকৈ নিৰ্মাণ কৰিব। আৰু
যিসকলে ৰেচন কাৰ্ডৰ পৰা চাউল পাই আহিছিলে তেওঁলোকক আৰু 5 বছৰ অনাগত 5 বছৰ দিনত চাউল লাভ কৰিব বুলিও ঘোষণা কৰিছে। বন্ধু বান্ধৱীসকল, আজি আছিলে এই 2024 চনৰ এইটো এটা বাজেট। আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ'। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি চেনেলটোত নতুনকৈ আছিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে এটা লাইক কৰিব আৰু সকলোৰে মাজতে শ্বেয়াৰ কৰক, কাৰণ এই 2024 বাজেটত কি ঘোষণা কৰিছে অসমৰ প্ৰত্যেকজন জনসাধাৰণে চোৱাটো উচিত আৰু জনাটো উচিত। সকলোৰে মাজতে শ্বেয়াৰ কৰক আৰু কিবা সুধিবলগীয়া থাকিলে মোক কমেণ্ট কৰক। ধন্যবাদ। জয় আই অসম।